মহিলাৰে কৈ আছে 14 নম্বৰ পুৰণক চিৰাঙত পুলিচিতে আপোনালোকক খাম্পাবৰ্গে আপোনাক শাস্তি দিবৰ কাৰণে টিকেট দিছে বুলি কৈ আছে শাস্তি দিব দিছে তেখেতৰ কথাৰ আজি কিবা প্ৰাসংগিকতা আছে তেখেতৰ কথা কিবা ৰিলিভেন্সি আছে নেকি আজিৰ দিনটো তেওঁ নিজে হাৰি আছে দেৱৰগাঁও আৰু চিৰাং দুৱাৰ্চত এই কথাটোকে মই কৈ আছোঁ এইবাৰ পঞ্চমবাৰৰ BTC নিৰ্বাচনৰ সবতকে আকৰ্ষণীয় চাবলগীয়া দৃশ্যটো হ'ব হাগ্ৰামা মহিলাৰী হাৰিল এইটোহে আৰু কিবা থাকিব নেকি তেখেত হাৰাৰ পিছত বিপ্লৱ ৰাজনৈতিকৰ নামত একো নাথাকে এনেও তেখেতৰ লগত এতিয়া ৰাইজ নাই যিমান দলৰ নেতা কৰ্মীসকল আছিল 90% আজিৰ দিনটোত হাগ্ৰামা ডাঙৰীয়াক আমি সকলোৱে টেগ কৰিছোঁ থেংক ইউ কিমান এখন পাব এইবাৰ পিপিএলে 24খন আসনটো পাব এবছলুট মেজৰিটি লৈ মুঠতে চৰকাৰ গঠন কৰা পৰিৱেশটো ইতিমধ্যে আহিছে আৰু এটা আপোনালোকেও দেখি আছে আজিৰ যিটো ৰাইজৰ যিটো সমাগম ইয়াত কি দেখুৱাইছে ইয়াত ধুনীয়া এটা পৰিৱেশ হৈ আছে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিটো ইয়াত সমাজ হিচাপে এটা সুস্থভাৱে সকলোৱে জীয়াই থকাৰ কাৰণে যিটো ব্যৱস্থা হ'ল আৰু যিটো শান্তি হ'ল এইটো প্ৰতিষ্ঠা কৰাৰ কাৰণে পুনৰ স্থায়ীকৰণ কৰাৰ কাৰণে ৰাইজে ট্ৰেক্টৰত ভোট দিবৰ কাৰণে আজি হাজাৰ আজি ওলাই আহিছে এইটোৱে প্ৰমাণ বেংগলী জনগোষ্ঠী ডি ভোটাৰৰ কেছৰ কাৰণে অশান্তিত আছে কি ক'ব মই ইতিমধ্যে ভাষণত কৈছোঁ যে 2005 চনৰ প্ৰথম BTC নিৰ্বাচন হৈছিল এইবাৰ পঞ্চমবাৰ মানে চিলভাৰ জুবলি ৰূপালী জয়ন্তী তো গতিকে ইয়াত ডি ভোটাৰৰ মানে যেইজন ব্যক্তিসকলে ইতিমধ্যে দিছেই BTC হ'ল এটা ভাৰতীয় সংবিধানৰ গণ্ডিৰ আধাৰত সুস্থ অনুসূচিত এটা ৰাজনৈতিক ব্যৱস্থাপনা এইটো এটা সাধাৰণ কাউন্সিল তথা পৰিষদ নহয় তো যিমান ইতিমধ্যে ভোটদান কৰিছে তেখেতসকলে ভাৰতীয় নাগৰিক আৰু যদি ভাৰতীয় নাগৰিক নহয় BTCৰ তেওঁলোকে ভোটাৰ হ'ব নোৱাৰে তো ইয়াত ডি ভোটাৰৰ প্ৰশ্ন কেনেকৈ আহিছে মইতো ক'ব নাযাওঁ কিন্তু ইয়াত যিখিনি জনসাধাৰণ আছে যেই ব্যক্তিসকলে ইতিমধ্যে ভোটদান কৰিছে তেখেতসকলে কেতিয়াও ডি ভোটাৰ হ'ব নোৱাৰে থেংক ইউ